চুক্তিটো দীৰ্ঘদিন থাকিবলগীয়া হ'ল, তাৰপিছত আজি কিবা এটা চুক্তি স্বাক্ষৰ কৰিছে। কি ধৰণৰ চুক্তি স্বাক্ষৰ কৰিলে? প্ৰথম কথাটো হৈছে আজিৰ যিটো চুক্তি স্বাক্ষৰ কৰিলোঁ, অতীতত বিভিন্ন নাম হৈ আছিল, বিশেষ কৰি চাহ জনগোষ্ঠীলৈ বহুত বিতৰ্ক হৈ আছিল। আজিৰ পৰা ক্লিয়াৰ আমি অসমৰ আদিবাসী হিচাপত পৰিচয়টো পাইছোঁ। আজিৰ পৰা নতুন এটা দিগন্ত, নতুন যুগৰ এটা সৃষ্টি হ'ল। ইয়াৰ উপৰিও বিভিন্ন আৰ্থ সামাজিক ছাইডৰ ফালৰ পৰা দফাই দফাই চুক্তিৰ বিষয়ে লিখা আছে আদিবাসী উন্নয়নৰ কাৰণে। আৰু এই চুক্তিৰ দফাৰ জৰিয়তে অতি শীঘ্ৰেই 6 মাহৰ পৰা 1 বছৰ ভিতৰত অসমৰ আদিবাসীসকলে জনজাতি পাব। একদম ক্লিয়াৰ কাট কথা। 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত STটো পাই যাব। দ্বিতীয় কথাটো হ'ল কি, যিখিনি অন্যান্য ক্ষতিগ্ৰস্ত যিবিলাক ফৰেষ্ট লেণ্ডত থকা আদিবাসীসকলৰ তথা 96, 98, 2014 চনত ক্ষতিগ্ৰস্ত আদিবাসীসকলে সিহঁতে গোটেইখিনি ক্ষতিপূৰণটো পাব। আমাৰ কেডাৰসকলক পূৰ্ণ সংস্থাপন পাব। আৰু এই চুক্তিৰ জৰিয়তে আদিবাসী বেকাৰ যুৱক যুৱতীসকলে সকলোৱে চাকৰিটো পাব। আদিবাসী যুৱক যুৱতীসকলে প্ৰায় সকলোৱে চাকৰি পাব। উন্নয়ন পৰ্যায়টো হৈ গৈছে। 1000 কোটি টকা ডেভেলপমেণ্ট পেকেজ এটা আমি পাইছোঁ। এইটো বিভিন্ন কামত আমি লগাম, এডুকেশ্যনৰ ছাইডত লগাম। আৰু যিমানখিনি উন্নয়নৰ কাৰণে যিখিনি পৰিকল্পনা আছে গোটেইখিনি ৰূপায়ণ হৈ যাব। আৰু এই চুক্তিৰ জৰিয়তে আমি ভাৰতৰ যিখিনি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাসকলক আমি ধন্যবাদ দিবই লাগিব। কাৰণ 70-75 বছৰ পিছতেই আজিৰ দিনতে ফাৰ্ষ্ট এটা আদিবাসী পৰিচয় পাইছোঁ, অধিকাৰ পাইছোঁ আৰু পেকেজো পাইছোঁ। আৰু 6 মাহৰ পৰা 1 বছৰ ভিতৰত ST হ'ব খাটাং। দেখা গৈছে ৰাজ্য চৰকাৰে আদিবাসী জনগোষ্ঠীক চাহ জনজাতি কৰি নামাকৰণ দিছে। আপোনালোকৰ কিবা প্ৰতিক্ৰিয়া হ'ব নেকি? একো প্ৰতিক্ৰিয়া নাই। এইটো মানে পলিটিকেল চক্ৰান্ত আছিল। চাহ জনজাতি বুলি কোনো জাতিয়ে নাই। এইটো চব গোটেইখিনি দিল্লীতে কাটি আহিলোঁ। আৰু চাহ জনজাতি বুলি কোনো জাতি নাই, চব কাটি দিলোঁ।